নমস্কাৰ, মই অৰুণিমা আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিও মই এটা নতুন মেখেলা চাদৰ বনোৱা ভিডিঅ' লৈ আহিছোঁ আৰু মই যিটো ডিজাইন বনাম এইটো ইয়াত মই ড্ৰ কৰি লৈছোঁ। এইটো মোৰ ডিজাইন ফ্লৰেল লেছ কাটি কিনে বনাম। তো কেনেকৈ বনাম আপোনালোকক ভিডিঅ'ত দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। এতিয়া মই এই ডিজাইনটো এনেকৈ ইয়াত আঁকি ল'ম। আৰু যিখিনিত মই ফুল লগাম সেইখিনিত মই এনেকৈ গোল গোল দি দিছোঁ, নহ'লে পিছত অলপ মিলাবলৈ অসুবিধা হয়। এতিয়া মোৰ ডিজাইনটো অঁকা কমপ্লিট হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত মই বনাম। এতিয়া মই প্ৰথমে এডাল 0 নম্বৰ ব্ৰাছ লৈ লৈছোঁ, এইডাল, আৰু এইটো কালাৰ লৈ লৈছোঁ। এইটো চেপ গ্ৰীণ হয় 21। প্ৰথমতে ডালকেইটা মই এইটো কালাৰেৰে কৰি ল'ম। এতিয়া মই প্ৰথমতে পাতকেইটা বগাৰে কৰি ল'ম, পাতখিনি। এতিয়া মই পাতকেইটা বগাখিনিৰে কৰি ল'লোঁ। এতিয়া ইয়াৰ ওপৰত মই অলপ গ্ৰীণ ল'ম, লাইট গ্ৰীণেৰে অলপ শেডিং কৰি দিম, দেখিবলৈ অলপ বেলেগ হয় পাতকেইটা। সেইকাৰণে ইয়াৰ ওপৰত অলপ লাইট গ্ৰীণেৰে শেডিং কৰি দিম। এতিয়া মই প্ৰথমতে লাইট গ্ৰীণেৰে অলপ এনেকৈ শেডিং কৰি দিলোঁ। এতিয়া ইয়াৰ ওপৰত আকৌ মই কৰিম, এবাৰ ল'ম মই ডাৰ্ক গ্ৰীণ ল'ম অলপ। এতিয়া এইটোৰে মই পাতখিনিৰ যিখিনি বগা বগা ওলাইছে সেইখিনি মই আকৌ শেডিং কৰি দিম ডাৰ্ক গ্ৰীণেৰে।
এতিয়া মই ডালটো আকৌ যে অলপ এই বগা ওলাইছে সেইখিনি মই এডাল জিৰ' ব্ৰাছেৰে দি দিম, কাৰণ সেই পাত ব্ৰাছ মোৰ ইমান সৰু নহয়, সেইকাৰণে জিৰ' ব্ৰাছেৰে আগখিনি অলপ কৰি দিলে ভাল হয়। সেইকাৰণে মই এইবাৰ জিৰ' ব্ৰাছ লৈছোঁ, যিহেতু আগখিনি পাতকেইটা জঙা হয়। এতিয়া মই আকৌ হোৱাইট কালাৰেৰে পাতখিনি আকৌ অলপ তলৰ ফালৰ পৰা ছেডিং কৰি দিম, অলপ দেখিবলৈ তেতিয়া সঁচা পাতৰ নিচিনা লাগে এনেকৈ। এতিয়া মই এই ফ্লাৱাৰলেছ কাটি লৈছোঁ 4টা ৰঙৰ, কলা, ৰঙা, বগা আৰু এইটো চাৰ্ট কালাৰৰ নিচিনা হয়। এইকেইটা মই কাটি লৈছোঁ আৰু এইটো লগাবলৈ এইটো মই আঠা ব্যৱহাৰ কৰিছোঁ, ফেব্ৰিক গ্লু। সকলো জানে, তথাপিতো মই এবাৰ দেখুৱাই দিলোঁ। এইটোৰ সহায়ত এতিয়া মই ফুলকেইটা লগাই যাম। এতিয়া মোৰ ডিজাইনটো কমপ্লিট হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত মই এই গ্লাছটো দি দিম। এইটো গ্লাছ, এইটো মই অনলাইন আনিছোঁ, আপোনালোকে অফলাইনো কিনিব পাব। এতিয়া মই এইটো 3D আউটলাইনাৰে আউটলাইন কৰি দিম। মোৰ গোটেই কাপোৰযোৰ কমপ্লিট ডিজাইন কৰা হৈ গ'ল। আপোনালোকক এবাৰ দেখুৱাই দিছোঁ কাপোৰযোৰ। এনেকৈ আঁচলত এনেকৈ দি দিছোঁ লতাৰ নিচিনা। আৰু এইখন মেখেলাখন আচলতে আঠাবোৰ ভালকৈ শুকোৱা নাই, ভিডিঅ'টোৰ কাৰণেহে মই এনেকৈ দৌৰাদৌৰিকৈ দেখুৱাই দিছোঁ। আৰু এইটো ব্লাউজ পিচটো, আৰু মেখেলাখনৰ এই চাদৰটোত এনেকৈ ছাইডত মানে বুকত পৰাকৈ এনেকৈ এডাল লাটাডাল অলপ বহল কৰি দিয়া হৈছে এইযোৰ কাপোৰযোৰ, আৰু এনেকৈ আঁচলত দুফালে দিয়া হৈছে। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি আপোনালোকে এই কাপোৰযোৰ ল'ব বিচাৰে তেতিয়াহ'লে মোৰ পৰা ল'ব পাৰিব। মই ডিছক্ৰিপশ্যনত আপোনালোকক ফোন নম্বৰ দি দিম, তো আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।